আৰু ইফালে বছৰৰ প্ৰথমটো বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে কাৰ্বি পাহাৰত বিগত 3 দিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে উফন্দি উঠিছে যমুনা আৰু ইয়াৰ উপনৈসমূহ বানত বুৰ গৈছে হাওৰাঘাটৰ বিস্তীৰ্ণ অঞ্চল পানীৰ তলত হাওৰাঘাটৰ ঘুগুৰা নলাৰ গড়কাপ্তানি পথ পণ্ডিত ঘাটৰ মিস্ত্ৰী বালি গাঁৱত বাঢ়নি পানীয়ে ছিগিলে নৱনিৰ্মিত মথাউৰি বানে গ্ৰাস কৰিছে হাওৰাঘাট নগৰৰ 1 নম্বৰ ৱাৰ্ড 4 নম্বৰ ৱাৰ্ড মাটিখোলা পণ্ডিত ঘাট মিস্ত্ৰীবালি যমুনা গাঁও গৰখীয়া পুখুৰী দুৰ্গাপুৰ বৰবিল বেলগুৰি ঘুগুৰা নলা অক কেৰেঙৰ ইংটি গাঁওকে ধৰি বহু অঞ্চল হাওৰাঘাটত বানে এনেদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কেইবাখনো গাঁও প্লাবিত কৰি তুলিছে বহু লোক জলবন্দী হৈ পৰিছে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সাগৰ সদৃশ পৰিৱেশ চৌদিশে পানীৰ সৈতে সহৱস্থান কৰিবলগীয়া হৈছে এইসকল বন্যাৰ্তই হাওৰাঘাটত এনেদৰে বানে এই মুহূৰ্তত সংহাৰী ৰূপ ধাৰণ কৰিছে আমি জনাইছো এটা গড়কাপ্তানি পথ পানীৰ তলত আছে হাওৰাঘাটৰ ঘুগুৰা নলাৰ গড়কাপ্তানি পথছোৱা যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে পথছোৱাৰে আৰু ইফালে অপৰিৱৰ্তিত হৈ আছে কৰিমগঞ্জ